ফ্ৰেণ্ডসকল আজি ভিডিঅ'টোৰ জৰিয়তে আমি চাম কেনেকৈ আপোনাৰ ভ্যাকচিন সাৰ্টিফিকেট যেটো কোভিড-19 ভ্যাকচিন সাৰ্টিফিকেট হেতু কেনেকৈ ডাউনলোড কৰিব পাৰি আপোনাৰ মোবাইল ফোনেদি কৰিব পাৰে হেতু কাৰণে প্ৰথমে আপোনালোকৰ মোবাইলত থকা গুগল ক্ৰোম অথবা যিকোনো ব্ৰাউজাৰ বেসিক্যালি গুগল ক্ৰোমে সকলো মোবাইলতে থাকে গুগল ক্ৰোম ওপেন কৰি কেনে সাৰ্চ কৰিব কোৱিন মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে লিংকত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট এইটো ওয়েবসাইটত আহি পাব মই লিংক ডেসক্ৰিপচনত দি দিম এইটো ওয়েবসাইটত আহাৰ পিছত ইয়াত চক ওপৰত লিখা আছে ৰেজিষ্টাৰ সাইন ইন ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত নতুন এটা ট্যাব খোল খাব ট্যাব খোল খোৱাৰ পিছত ফ্ৰেণ্ডসকল ইয়াত আপোনালোকৰ যেটো বেজি দিয়া সময়ত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ দিছিলে হেতু মোবাইল নাম্বাৰ ইয়াত এন্টাৰ কৰিব মোবাইল নাম্বাৰ দি কেনে গেট ওটিপি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ফ্ৰেণ্ডসকল আপোনাৰ মোবাইলত এটা ওটিপি আহিব চক মই আহি গৈছে ওটিপি দিয়াৰ পিছত আপোনাৰ যদি ওটিপি নাহে আপোনাৰ ইয়াত চক টাইম উঠি আছে এটো টাইমৰ পিছত আকৌ ইয়াত ৰিসেন্ট ওটিপি বুলি এটা অপচন আহিব তাত ক্লিক কৰিলে আকৌ ওটিপি সেন্ড হ'ব ওটিপি দিয়াৰ পিছত ভেৰিফাই এণ্ড প্ৰসিডত ক্লিক কৰিব তাৰ পিছত ফ্ৰেণ্ডসকল ইয়াত আপোনালোকৰ পৰিয়ালৰ যিকেইটা সদস্যই মোবাইল নাম্বাৰ এটো দিছিলে ভ্যাকচিনৰ বেজি দিয়া সময়ত তেওঁলোকৰ কেইটা বেজি দিছে কেইটা বেজি ক্লিয়াৰ হৈছে আৰু কোনটো দিব আছে সব ইয়াত পাই যাব আপোনালোকে জাস্ট সাৰ্টিফিকেট বুলি এটা অপচন আছে ৰাইট সাইডত এটো ক্লিক কৰাৰ লগে লগে ডাউনলোড অপচন আহিব ইয়াত সব ডাউনলোডত ক্লিক কৰাৰ লগে লগে ডাউনলোডত ক্লিক কৰাৰ লগে লগে এটো আপোনাৰ মোবাইলত পিডিএফ ভিউৱাৰ বা যিকোনো পিডিএফ চোৱাৰ কাৰণে যেটো এপ আছে হেতু ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ওলাই আহিব এটো কিন্তু মোবাইলত ডাউনলোড হৈ গৈছে সব আৰু এটা ফ্ৰেণ্ডসকল ইয়াত চক আইডি ভেৰিফাইড যেটো পাসপোৰ্ট নাম্বাৰ হয় এটো লিংক কৰিব পাৰে মই অলৰেডি লিংক কৰি ৰাখিছো আপোনালোকে এটো লিংক কেনেকৈ পাসপোৰ্ট লিংক কৰিব পাৰি ভ্যাকচিন কাৰ্ডৰ সৈতে নেক্সটত এটা ভিডিও বনাম আপোনালোকে যদি হেতু চাই তেতে হলে আপোনালোকে নিজে কৰিব পাৰিব কমেন্টত জনাব যদি হেতু ভিডিও বনাব লাগে